হাই গাইজ, কি খবৰ আপোনালোকৰ? মই জুৰি পুনৰবাৰ স্বাগতম জনাইছোঁ জুৰি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে আগলৈ দিয়া ভিডিঅ'বোৰ আগতীয়াকৈ নটিফিকেশ্যন পাই যায়। আৰু আজি মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক এটা পালেং পুৰি ৰেচিপি। এই ৰেচিপিটোনো কেনেকৈ বনায় সেইটো মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পালেং পুৰিৰ কাৰণে মই ইয়াতে দুমুঠা পালেং শাক লৈছোঁ আৰু পালেংখিনি মই ভালকৈ ধুই লৈ কুকাৰত বইল কৰি লৈছোঁ আৰু এইখিনি মই মিক্সিত পিচি ল'ম। পালেং পুৰিৰ কাৰণে মই ইয়াতে এটা ডাঙৰ চাইজৰ বাতিৰে আটা মই 3 বাতি লৈছোঁ, অলপ বেছিকৈ লৈছোঁ মই ইয়াতে আটা। আৰু যিহেতু মই মামাহঁতৰ ঘৰত গৈছিলোঁ সেইবাবে পৰিয়াল বেছিৰ বাবে মই আটা এনেদৰে বেছিকৈ লৈছোঁ। আৰু ইয়াতে মই এড কৰিম সোৱাদ অনুযায়ী নিমখ দি দিম, নিমখ দি দিলোঁ ইয়াত। আৰু ইয়াতে দি দিম মই প্ৰয়োজন অনুসৰি ৰিফাইন তেল আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। এনেদৰে মিক্স কৰি লৈছোঁ আৰু ইয়াতে মই দি দিম পিচি লোৱা পালেং শাকৰ জুচিনি দি দিম। আৰু এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। এইখিনি মই ভালদৰে মঠি আছোঁ ইয়াত, ভালদৰে মিশ্ৰণখিনি যাতে ভালদৰে মিহলি হৈ যায়, পালেং শাকখিনি যাতে ভালদৰে মিহলি হৈ যায় মই ভালদৰে মঠি লৈছোঁ। আৰু ইয়াতে মই এড কৰিম পানী, গৰম পানী দিম, মই গৰম পানী দিছোঁ ইয়াতে। আৰু পানী অলপ অলপ দি মই আটাখিনি ভালদৰে মঠি ল'ম। আটা বেছিকৈ থকাৰ বাবে অলপ অসুবিধা হৈছে মাৰিব, কোনো কথা নাই, মই এইখিনি ভালদৰে মাৰি ল'ম, অলপ টাইম লাগিব। এয়া মই আকৌ দিলোঁ পানী। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ মই আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। এয়া মোৰ লাহে লাহে আটাখিনি মঠা হৈ আহি আছে আৰু এয়া মোৰ আটাখিনি মঠি লোৱা হৈ গ'ল। আৰু এইখিনি মই এতিয়া প্ৰায় 20 মিনিটমান সময় ঢাকনি দি থৈ দিম। এয়া মই মঠি লোৱা আটাখিনি ঢাকনি দি থৈ দিলোঁ। এতিয়া মই ঢাকনি দি থোৱা আটাখিনি আকৌ উলিয়াই ল'লোঁ, মঠি লোৱা আটাখিনি। আৰু এইখিনি মই সৰু সৰু চাইজত লাডু বনাই লৈছোঁ লুচিৰ কাৰণে, পুৰিৰ কাৰণে। আৰু মই ইয়াতে ৰুটিখন বেলিম। ইয়াতে মই ভালদৰে পানীৰে মচি লৈছোঁ টাইলছখন আৰু ইয়াতে মই লুচিখন বেলিম। ইয়াতে মই বেলিছোঁ। আপোনালোকেও খাই চাবচোন পালেং পুৰি, আৰু যদি ভাল পায় তেতিয়াহ'লে মোক কমেণ্টত জনাব। ভাল লাগে খাই এনেদৰে, মই ভাল পাওঁ, আপোনালোকে খাই চাব। আৰু মোৰ গোটেইকেইখন লুচি বেলি লোৱা হৈ যাব এতিয়া। মই গোটেইকেইখন একেলগে বেলি ল'ম। আৰু এইফালে মোৰ বেলি লোৱা হৈ গ'ল। এয়া চাওক, গোটেইকেইখন লুচি মোৰ বেলি লোৱা হৈ গ'ল। আৰু মই কেৰাহীখন পাতি দিছোঁ গেছটো অন কৰি, আৰু ৰিফাইন দি দিছোঁ ইয়াতে, আৰু এইখন বহাই দিলোঁ মই। আৰু চাবচোন ইমান ধুনীয়াকৈ ফুলি আহিব, এয়া লাহে লাহে ফুলি আহিব ধৰিছে। এয়া খুব সুন্দৰকৈ ফুলিছে, চাওকচোন ইমান ধুনীয়া হৈছে। আৰু আপোনালোকে খাই চাব এনেদৰে, আৰু খাই ভাল পালে প্লিজ মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ পালেং পুৰি আৰু ঘুগুনি
ৰেডি হৈ গ'ল ঘুগুনি ৰেচিপিটো দিয়া নাই মই আজি আৰু যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ